ব্ৰইলাৰ ফাৰ্ম বনাম এইকণত, এইখিনি ঠাইতে। এয়া মাটি উঠাই থকা হৈছে, এইখিনিতে ফিচাৰী এটা আছে। এয়া ঘৰৰ পিছফালৰ পথাৰ হয়, জেচিপি লাগি আছে। এইটো চাইডে অলপ সৰুকৈ ফিচাৰীটো বনাম, এইটো পুৰণা ফিচাৰীটোৰ লগত লগাই দিম। এইখিনি মুকলি পথাৰ। বহুদিনৰ আশা আছিল ফাৰ্ম এখন বনোৱা। ঈশ্বৰৰ কৃপাত মাটি উঠোৱা কামখিনি আৰম্ভ হৈছে। বহুতখিনি মাটি আছে এইখিনি আমাৰ। ৩-৪খন ফাৰ্ম বনাম বুলি এই জেগাটুকুৰাত ভাবি থৈছোঁ। এয়া এদিনত 2খন ট্ৰেক্টৰ আৰু এখন জেচিপিৰ জৰিয়তে ইমানখিনি মাটি উঠালে। 6 ঘণ্টা চলিছিলে গাড়ী। আগলৈ অলপ দিব আছে। আজি আকৌ লগাব লাগিব। এখন ইয়াতে থৈ গৈছে। ইয়াৰ পৰাই মাটি নিছিলে, এইটো ফিচাৰী বনাইছোঁ। ফিচাৰীটো ইমানখিনি এয়া দ হৈছে, বহুতখিনি দ হৈছে আৰু এতিয়া বনিহে আছে। আজি কৰিলেহে চেপলৈ আহিব। পানী ওলাই গৈছে তলৰ পৰা। কাষতে এইটো এটা। ঠাইডোখৰ বহুত সুন্দৰ, ৰাতিপুৱাই ৰ'দ পৰে। পাৰটো বান্ধি দিব লাগিব, নহ'লে গৰু ছাগলী সোমাই যোৱাৰ সম্ভাৱনা আছে।
ফাৰ্মৰ মাটি উঠোৱা আজি দ্বিতীয়টো দিনত ইমানখিনি উঠালে। দুদিনত এইখিনি উঠিছে, 2খন ট্ৰেক্টৰ আৰু এখন জেচিপিৰ দ্বাৰা। আজি আকৌ লাগিব। আৰু ফিচাৰীটো যিটো ছাইডত খান্দিছোঁ, মাটি দিছোঁ, ফিচাৰীটো এইখিনি হৈছেগৈ। আগৰ পুৰণা ফিচাৰীটোৰ লগত লগাই দিমগৈ। এইখিনি হৈছে। আজি জেচিপি লগালে ফিচাৰী শ্বেপটো ভাল হ'ব। ৰাতিপুৱা উঠিয়ে ৰ'দটো পৰে, বেলিটো ওলায়, তো সেইটো কাৰণে বেছি ভাল হ'ব।